আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল জেডি অসম। পুনৰবাৰ মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু নতুন ভিডিঅ'টো আচলতে এটা ভিডিঅ' নহয়, এইটো এটা গান। মই আপোনালোকে হয়তো সকলোৱে জানে যে মই মাজে মাজে আপোনালোকৰ মাজলৈ গান লৈ আহোঁ। মোৰ বন্ধুৱে হওক বা মোৰ ককাইদেউ, আজি মোৰ মাজত আছে, আমাৰ মাজত আছে আমাৰ ককাইদেউ মন মাধুৰ্য। তেওঁ এটা খুব সুন্দৰ গীত কৰিছে। আজি 2 দিন হৈছে গানটো ৰিলিজ দিয়া। আশা কৰিছোঁ আপোনালোকে গানটো ভাল পাব। তেওঁ আমাৰ মাজত আজি আছে। তেওঁৰ পৰা মই 2টা কথা জানিম গানটোৰ বিষয়ে, আৰু তেওঁৰ লগত তেওঁ 3জন বন্ধু আছে। বলক তেন্তে আমি তেওঁৰ পৰা জানো এই গানটোৰ বিষয়ে। লগত আছে আৰু মাধুৰ্যদাৰ কেইবাজনো বন্ধু আছে, আপোনালোকক মই দেখুৱাইছোঁ। এয়া মাধুৰ্যদা, আৰু মাধুৰ্যদাৰ পৰা আমি জানিম গানটোৰ বিষয়ে। কি ক'ব গানটো আপুনি মানে কিয় সৃষ্টি কৰিলে এইটো গান, ইমান এটা ধুনীয়া গান? এই গীতটো আচলতে মই নিজে লিখা কথাসুৰ মোৰ নহয়। মোৰ মৰমৰ ককাইদেউ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰমানন্দ দাসদাই এই গানটো লিখিছিলে আৰু মোক কণ্ঠ দিবলৈ তাত কৈছিলে। মই কণ্ঠ দিলোঁ। গানটো খুব সুন্দৰেই হৈছে মই ভবাত। হ'লেও যিমান হ'ব লাগিছিলে সিমান হয়তো হোৱা নাই। আশা কৰিছোঁ অসমবাসী ৰাইজে গীতটি শুনি ভাল পাব আৰু সকলোৱে আদৰি ল'লে ভাল লাগিব। নিশ্চয় গানটো খুব সুন্দৰ হৈছে। আমি জানিব বিচাৰিম, আমাৰ মাজত আছে মুন্দাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, মই প্ৰণৱ প্ৰতিম দাস। গীতটো ভাল হৈছে, বহুত সুন্দৰ হৈছে, সুৰ ভাল হৈছে, মাধুৰ্যদাই ভাল গাইছে। আশা কৰোঁ সকলো ৰাইজে আদৰি লওক। ধন্যবাদ। মুন্দা আছে, তহঁতে খুব তামোল খায় কিন্তু দেই, তহঁতে তামোল খায়। মই পাত এটা খাই আছোঁ, বেয়া পাব লাগে, কিন্তু আমাৰ মাধুৰ্য আগৰ পৰাই গানত খুব হেঁপাহ। মই আজি পৰমানন্দ দাস কেন্দ্ৰীয় সমিতিৰ সম্পাদক, তেওঁ যিটো গীত লিখি দিছে তাক লৈ যিটো কণ্ঠ দি মাধুৰ্য গাইছে সঁচাকৈ ভাল হৈছে। আপোনালোকেও নিশ্চয় ভাল পাব। গানটো আদৰি ল'ব বুলি মোৰ শুভকামনা থাকি মাধুৰ্য আৰু আগবাঢ়ি যাবৰ বাবে মই মোৰ পৰা অভিনন্দন আগবঢ়াইছোঁ। ধন্যবাদ। পলাদ দা আছে, আমি পলাদাৰ পৰা জানিম যে গানটোৰ বিষয়ে পলাদ দাই কি ক'ব। গানটো যথেষ্ট কষ্ট কৰিছে। সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাসে গানটো লিখিছে আৰু মাধুৰ্যদাই এটা মিঠা কণ্ঠৰে গানটো গাইছে। আমি আশা কৰিছোঁ তেওঁৰ কষ্ট ফলটো যথেষ্ট লাভ হ'ব। অসমবাসী ৰাইজে তেওঁ গানটো আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁ গানটো যিধৰণে কণ্ঠ দিছে সেই কণ্ঠটো অতিকৈ শুৱলা, আৰু ৰাইজে যে শুনি পেলাই সকলোৱে যে তেওঁক সমৰ্থন কৰে তাৰ বাবে অনুৰোধ জনাব। তেন্তে বলক আমি দেৰি নকৰোঁ, আমি গীতটো শুনো, আৰু তাৰ লগে লগে মই আপোনালোকক আমি ক'ত আছোঁ সেইটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। আমি আমাৰ অফিচত আছোঁ, আমাৰ গোটেইকেইজন সতীৰ্থ বা আমি গোটেইকেইজন একেলগে আছোঁ। খুব সুন্দৰকৈ গীতটো মাধুৰ্যদাই গাইছে, আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু গীতটো যদি আপোনালোকৰ শুনি ভাল লাগে তেনেহ'লে গীতটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ সহায় সহযোগিতাৰ অবিহনে কেতিয়াও শিল্পী এজন আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিবই। শিল্পীজন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা কৰি আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম। রাতি হনি গুচি গলা ফুটুকিয়া পক্ষী নাতি হনি গুচি গলা যোৱাৰ কথা নাছিল হয় নে নহয় কোৱা, যোৱাৰ কথা হয় নে নহয় কোৱা, অখিলাতি এৰি গুচি গলা। সপনেতি দিছিলা ধুনীয়া সপনেতি দিছিলা হেঁপাহৰ তুলিকাৰে ছবি অঁকা সেই
বগৰী পক্ষী ৰাতি হ'ল কেনি গুচি গ'লা এন্ধাৰ হ'ব খোজা মই এটি উৱতি তৰা তোমাৰ আকাশৰ পৰা খহি পৰা অস্তবেলি ৰং চুবলে দিয়া কবিতা